হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল সোণমণিজ ব্লগ। আৰু আজি ৮০তম মনসা পূজাৰ উপলক্ষে শ্ৰী শ্ৰী মনসা পূজা উদযাপন কমিটিৰ সৌজন্যত আৰু গেৰুৱাবাসী ৰাইজৰ সহায় সহযোগিতাত আজি পূজাৰ উপলক্ষে মন্দিৰ চৌহদ চাফ চিকুণ কৰিবলৈ সমূহ গাঁওবাসী ওলাই আহিছে। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এইপিনে আমাৰ কাম চলি আছে, সমূহ গাঁওবাসী আজি ওলাই আহিছে কাম কৰিবলৈ ৰাইজৰ। আৰু এই গাছডাল কাটাৰ বিশেষ কাৰণ একো নাছিল, মানে কি গাছডাল পুখুৰীৰ পাৰত বহুত হালি আছিল, চ' তাৰ কাৰণে কাটিব লগা হ'ল। আৰু ৰাস্তাটো মেৰামতি কৰিব, ৱালখন যিখন ছাইডত ৱাল আছিল ৱালখন ভাঙি গৈছে আৰু নতুনকৈ বনাব ৱালখন। আৰু এইপিনে সকলো মানুহ একগোট হৈ আছে। সেইকাৰণে ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰিছে, গাছ কটাৰ পৰা ৱাল ভাঙালৈকে আৰু গাছ টানালৈকে। এতিয়া সি ঘৰলৈ যাব, পালা মাৰি মাৰি কিনে আৰু ঘৰত এতিয়া চাহ পানী খাব, তাৰ মানে দিনৰ কামখিনি শেষ আৰু এতিয়া। আৰু এই পিনে মন্দিৰ চৌহদটো চাফা কৰাত ব্যস্ত হৈ আছে আমাৰ গাঁওবাসী। যিমান ডেকা ল'ৰা আছে সকলো আজি ওলাই আহিছে, ডেকাৰ পৰা জ্যেষ্ঠজনলৈ সকলো আহিছে কাম কৰিবলৈ। আৰু এনেকুৱাকৈ সকলোৱে ওলাই আহিলে ভালো লাগে কাম কৰি কিনে। এয়া মন্দিৰ চৌহদ হয়, মন্দিৰ চৌহদত মন্দিৰ চাফ কৰাৰ লগতে ছাইডৰ যিমানখিনি জাবৰ আছে, সৰু সৰু গছৰ পুলি আছে, মানে কচু লতা এইবিলাক যিমানখিনি আছে আৰু সকলো চাফ চাফাইত ব্যস্ত। এয়া দেখিছে আপোনালোকে। আৰু খোৱা লোৱাৰ ব্যৱস্থাও কৰিছে। খোৱা মানে বিশেষ একো নাই আৰু মানে মন্দিৰত খানা যিহেতু মানে খিচাৰি বনাব, খিচাৰিৰ কাৰণে আলু, ৰঙালাও, দাইল, চাউল সকলোবোৰ মানে আনিছে আৰু সকলোৱে কামত ব্যস্ত হৈ আছে। আৰু এইটো ভোগঘৰ হয়, ভোগঘৰটোৰ মেৰামতিৰ কাৰণে অলপ ব্যস্ত হৈ আছে সকলোৱে। এয়া দেখিছে আপোনালোকে। ৰাইজৰ বাবে খিচাৰি বনোৱাত ব্যস্ত হৈ আছে, লগতে ৰাতুল দাও আছে। আৰু ডিজাইন দা ধুনীয়া বনাই খানা, আৰু বিয়া সবাহত বা কিছুমান বাৰ্থডে পাৰ্টি অনুষ্ঠানবিলাকত ডিজাইন দা ওতঃপ্ৰোতভাৱে জড়িত থাকে। আৰু মনসা পূজা 5 দিন ডিজাইন দা ওতঃপ্ৰোতভাৱে মন্দিৰৰ আৰু ৰাইজৰ লগত সম্পূৰ্ণভাৱে থাকেই। আৰু এই ডিজাইন দাই ব্যস্ত হৈ আছে পূৰা কামত। মানুহ প্ৰায় 100 মান মানুহ হ'ব, আৰু সকলোৰ বাবে ইয়াত খোৱাৰ ব্যৱস্থাও কৰিছে। আৰু বা নিমখ ইমান দিছে, বাপৰে। এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। আৰু মনসা পূজালৈ সকলো আহিব বুলি আশা থাকিল। আগষ্টৰ 17 তাৰিখৰ পৰা 21 আগষ্টলৈ 5 দিনীয়া কাৰ্যসূচী। জয় আই অসম।